নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আছামিজ কালচাৰ ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, মাজুলীত প্ৰভু ঈশ্বৰৰ কণ্ট্ৰভাৰ্চি হোৱাৰ পিছতে জুবিন গাৰ্গৰ দ্বিতীয় সংগীতানুষ্ঠান আছিল যোৱাকালি সংগীতানুষ্ঠানত বোকাৰ বাবে জুবিন গাৰ্গে জেচিপিৰ সৈতে মঞ্চত উপস্থিত হয়গৈ। সেই সম্পূৰ্ণ ভিডিঅ'টো চাওঁ আহকচোন। বন্ধু বান্ধৱীসকল, জুবিন গাৰ্গে জেচিপিত যোৱাৰ বাবে কি ক'লে আহকচোন শুনো তেওঁৰ মুখেৰেই। জীৱনত বহুত প্ৰগ্ৰাম কৰিছোঁ, বহুত হাজাৰ, কোনো সংখ্যা নাই তাৰ। ট্ৰেক্টৰতো গৈছোঁ, হেলিকপ্টাৰতো গৈছোঁ। আমাৰ ইয়াৰে মাজুলীৰ আমাৰ মহেন্দ্ৰ আছে, মোৰ লগত চিনেমাতো কাম কৰিছে। সি মোক কোচত দাঙি লৈ গৈছে। সত্ৰ মহাসভা আছিলে আমাৰ তিয়কত চাগে ন, তিয়ক, তাতো সেই বোকা আছিলে। কিন্তু জেচিবিত প্ৰথম আহিছোঁ। চ' থেংক ইউ ছ' মাছ। মই জেচিবিত উঠি পোৱা নাছিলোঁ আজিলৈকে। বহুত ধৰণৰ গাড়ীত উঠিছোঁ, ফ্লাইটতো উঠিছোঁ, হেলিকপ্টাৰত উঠিছোঁ, কিন্তু জেচিবিত মই উঠিবলৈ বিৰাট মন আছিলে। সেইটো আপোনালোকে মোক পূৰণ কৰি দিলে আজি, তাৰ কাৰণে ধন্যবাদ। থেংক ইউ মাজুলী, থেংক ইউ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব। জুবিন গাৰ্গক আপুনি কেনেকুৱা পায় তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।